morning, Dhundhun. Good morning. উঠিলা টোপু গলা নাই ভালকৈ গলা সপোন দেখিলা নাই কাক দেখিলা সপোনত দেউতাক দেখিলা মাকো দেখিলা উঠা এবাৰ দেখিছেনে এইহে নিষ্টেপত তাক নিজেই যাব লাগে এই ধৰি ধৰি তাক তললৈ নি আছোঁ এতিয়া তাক মই কিবা এটা অকণ খুৱাম খুৱাই পেলাই সি খেলি থাকিব দেখিছেনে হাতত পেন দাঁতকেইটি যোৱা তাৰ কেইটা পেন লৈছা ৰুটি বেলু বুলি ল'লোঁ মই এয়াহে লৰাই লৈ ল'লে এবাৰ বেলিছেই নে খুন্দিছেই নে কি কৰিছে ইহে জানে আৰু এয়া ব্ৰেকফাষ্টৰ নামতে গোটেই সময়টো এনেকৈয়ে যায়গৈ তাৰপিছত তাক কিবা এটা খুৱাই ৰুমলৈ লৈ যাম অকণমান দেৰিৰ কাৰণে এনেকৈ কাপ কেইটামান দি দিছোঁ অকণমান দেৰি সি যাতে খেলি থাকক এফালে মই জিকা আলু লৈ লৈছোঁ লগত এটা পিঁয়াজ জিকাখিনি মই খাম আলুখিনি ধুন্দুনে খাব কাটি মেলি হৈ গ'ল এফালে কুকাৰত ভাত উঠাই দিলোঁ এফালে কেৰাহী বহাই দিলোঁ এফালে দেখিছেনে বহাই থাকোঁতে আকৌ আহিলেই তাই বোলে পট্টি কৰিব লাগিছে তাক এতিয়া মই অকণমান চাফা তাফা কৰি ল'ম এইফালে ধুন্দুনৰ ভাত ৰেডি হৈ গ'ল ভাত দেখিছে কেইটামানহে লৈছোঁ নাখায় এইকেইটা যে খাব সন্দেহে হৈছে তথাপিও কিবা অকণ কৰি ফুচুলাই খুৱাব লাগিব তাক সেইফালে দেখিছেনে গোটেই প্লেট উলিয়াই খেলি আছে আলু ধুন্দুনৰ ফেভৰেট হয় তাৰ আলু খাই ভাল পায় সেইকাৰণে মই প্ৰায় আলু ভাজিয়ে বনোৱা হয় এইফালে প্লেট আলু টেষ্টি হৈছেনে ধুন্দুন টেষ্টি হৈছে খাবলৈ কেনেকুৱা আছে কৈ দিয়া আকৌ ভাল খেলি থাকা মই এতিয়া ভাত খাওঁ কৈ দিয়া এই আলু ভাজি কৈ দিয়া মই এতিয়া ভাত খাই লওঁ দেই কৈ দিয়া ভালকৈ কৈ দিয়া বাই বাই নামিব লাগিব মই নামিব লাগিব নি ক'ত নামিব লাগিব মই তুমি আলু অকণ খালে মই নামি দিম হ'বনে ধুন্দুনক ভাত খুৱাই হৈ গ'ল তাক অকণমান ৱাটাৰ খাবলৈ দিছোঁ অকণমান খাব দিছোঁ এইফালে তাক মই ভাত খুৱাইছিলোঁ 11টা বজাত শেষ হৈছে 12টা বজাত এই এঘণ্টাত যে মই কি নকৰিবলগীয়া হৈছে এইফালে দেখিছেনে আমাৰ বাৰাণ্ডাত চাৰিওফালে জেওৰা মাৰি থোৱা হৈছে আচলতে বাৰাণ্ডাখন ওখ কেনেবাকৈ ই বৰ উৎপাত নহয় ধুন্দুন গা ধুলা কোনে গাটো ধুৱাই দিলে তোমাক চুলিত কি সানি দিলে মায়ে এই চুলিত মায়ে কি সানি দিলে নেকি কি চেম্পু হাই ক'ত যা বুম বুম গাড়ী লাগিব এইটো বোলে তাৰ চাবি এতিয়া গা ধুই সি অকণমান এনেকৈ খেলিব দেখিছেনে বেলেগে যায় আগৰলৈ আমাৰ আকৌ এখেতে যায় পিছলৈ এইফালে দেখিছে দুযোৰৰ দুপাত চেণ্ডেল ইমান কিউট লাগিছে এফালে আমাৰ ধুন্দুন দুটামান বজাত শুই যায় দিনৰ 2টামান বজাত শুই যায় যে সেইকাৰণে মই তাক দিনৰ ভাতটো অকণমান সোনকালে খুৱাই দিওঁ এইফালে দেখিছে কিউট চা হাতত লৈ শুই আছে এইফালে ই অকণমান দেৰি শুব 1 ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টা ই শুব এতিয়া তাৰপিছত মোৰ কাম এটা আছে মই কামটো কৰি ল'ম ই শোৱা সময়কণে যি মোৰ কামটো কৰিব পাৰোঁ মই কিবা বনাই দিম নি কি বনাই দিম কোৱা দাম খাবা কেনেকৈ খাবা বোলে কেনেকৈ খাবা কোৱা আকৌ কেনেকৈ গুচাবা তুমি দাম কেনেকৈ গুচাবা
কুচু কুচু খিনি কাটি দিওঁ দিয়া মান দীঘল হৈ গ'ল কোনে কাটিব আৰ্যই কাটিব পাৰিব জানো কেনেকৈ কাটিবা মোক দেখুৱাই লোৱাচোন কেনেকৈ নখ কাটিবা এতিয়া বাজিছে সন্ধিয়া 7টা আমাৰ এখেতে আইতাকৰ লগত অকণমান দেৰি এনেকৈ খেলিব তাৰপিছত এই আৰু খেলি থাকিব ৰাতি হোৱালৈকে এফালে দেখিছেনে চেণ্ডেল নিজেই পিন্ধিব লাগে খুলিছে পিন্ধিছে দেখিছে মোক কেনেকৈ পিছফালে পৰা ঠেলিছে এতিয়া বাজিছে 8টা আমাৰ দেহাৰ গোটেই দোকানখন খুলি লৈছে বজাৰ এইটো দেখিছে ইমান কিউট চা পুতলা এটা আছিলে না ইয়াৰ হাত আছে না ইয়াৰ ভৰি আছে না মূৰ আছে মূৰটো ক'ৰবাত আছিলে এইটো দেখিছে ইমান কিউট মূৰটো নাই গোটেইবোৰ খুলি আৰু গাড়ী এখন আছিলে এখন হাঁহ দেখিছে হাঁহৰ চকাই নাই এইটো ইমান ধুনীয়া কিউট আছিলে মানে টিপি দিলে মানে গুচি গৈছিলে এইফালে গাড়ীৰ ওপৰ পাতটো এয়া গাড়ী চকা এটা নাইয়ে নেকি গাড়ী চকা এটা পৰি আছে তলত এয়া মানে খুলি খালি ভাল পায় নেকি মানে চাব বিচাৰে চাগে এইটো কি বস্তু কেনেকুৱা এয়া বল এনেকৈ খেলি থাকিব ৰাতি হোৱালৈকে 10টা 10:30 11টামান বজাত শুই দিব এনেকৈ পেণ্টটো দেখিছে বললো ময়ে নাকামুৰিব বুলি পিন্ধাই থৈ দিছোঁ আজি আমাৰ ধুন্দুনে ডিনাৰত খিচিৰি খাইছিলে আজি বোলে ধুন্দুনে নিজেই খাব খিচিৰি সেইকাৰণে মই তাক নিজে এনেকৈ অকণমানি বাতি এটাত চামুচ এখন দি পেলাই দিলোঁ এনেকৈ ল'ৰা ছোৱালীক কেতিয়াবা দিব লাগে খাবলৈ তেতিয়া অকণমান জানে আৰু তাহাঁতি শিকে অভ্যাস হয় এইফালে দেখিছেনে পিঁয়াজবোৰ নাখায় পিঁয়াজখিনি এনেকৈ ছাইড কৰি থৈ গৈছে ককাকে বনালে অকণ খাই টেষ্ট পাই এইফালে এতিয়া বাজিলে 9:35 গৰম পানীত অকণমান নিমখ অকণ দি এনেকৈ ভৰিটো ধুই পেলাই এইফালে আমাৰ দেহা উঠিলে বিচনাত শুবলৈ এতিয়া বাজিছে তোমাৰ 10:45 বাজিছে 10:45 এইফালে আমাৰ ঈশ্বৰ মানুহ শুই গ'ল দিনটো এৰি কি জানেনে খেলি থাকে খেলি শুই থাকে 11টা বাজি গ'ল শুওঁতে গুড নাইট মোৰ দেহা মানুহ